কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰ। এই গাঁৱৰে এজন মুখিয়ান ব্যক্তিক মই সুধিবলৈ চেষ্টা কৰিম কেনে অৱস্থা হৈছে পানীৰ কাৰণে দুইষাৰমান কওক আপুনি। বৰ্তমান ঘৰ চৰ তল গেছি খাব ল'ব পৰা নাই এই গাঁও গাঁৱৰে খবৰ নলয় মেম্বাৰে খবৰ নলয় গাঁৱৰ গাঁৱৰে খবৰ নলয় গাঁৱৰ গাঁৱৰে খবৰ গতিকে চৰকাৰে অলপ চালি মূৰ দাঙি চালি ভাল হয় এইজন ব্যক্তি। বাৰিষাৰে বানত অ দাদা পৰিছেনে মনত তোৰ দাদা বাৰিষাৰে বানত